গোটেই গুৱাহাটীখন ঘূৰাইছে গোটেই গুৱাহাটীখন ঘূৰাইছে যাব লাগিব নহয় এইটো কিন্তু এটলিষ্ট মই এটা কথা কওঁ দেই মই এটা কথা অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ কিয় জনাব বিচাৰিছোঁ জানে আমি যেনেকৈ জনসাধাৰণখিনি সাধাৰণ জনসাধাৰণখিনি যিমান ভুক্তভোগী হৈছে যিমান কষ্ট পাইছোঁ VIP মানুহখিনি যাতে তেনেকৈ কষ্টখিনি পাওক তেওঁলোকে তেতিয়া অনুভৱ কৰিব এটলিষ্ট বুজি পাইছে ঘণ্টা ৰাস্তাটো আমাক 3 ঘণ্টা ঘূৰাইছে এই চাওক কিমান কষ্ট হৈছে সৰু বাচ্চালৈ আহিছোঁ চাওক সৰু বাচ্চালৈ আহিছে কিমান ভুক্তভোগী আমি আৰু চব ক্ষেত্ৰতে আমাৰ সাধাৰণ জনতাখিনি ভুক্তভোগী হয়নে নহয় ৰাইজ কওক হয়নে কিয় মই সুধিব বিচাৰিছোঁ কিয় অসম চৰকাৰে কিয় এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিলে মামাক সুধিব বিচাৰিছোঁ মামা কওক আপুনি উত্তৰ দিব লাগিব এতিয়া কাৰণ প্ৰত্যেক বছৰে আমি দৰ্শন কৰোঁ কামাখ্যা মা বিপদ সংকুল ৰাস্তা এইটো ৰাস্তাইদি মানে অহাটো গোটেই গুৱাহাটীখন ঘূৰাইছে গোটেই গুৱাহাটী মই থাকোঁ নুনমাটিৰ পৰা 10 বাৰমান অহা যোৱা কৰিব পাৰিলোহেঁতেন পানী হৈ থাকে চবতে পানী হৈ থাকে আৰু আজি কেনেকুৱা লাগিছে খোৱা তোমাৰ বেয়া লাগিছে আৰু আহিবানে পিছত নাহো